আজি মই আকৌ এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰেচিপিটো কি আপোনালোকে চাওকচোন বাৰু প্ৰথমতে মই বুট দাইল কেইটামান তিয়াই লৈছোঁ বুট দাইল কেইটা কেৰাহীত দি দিছোঁ বুট দাইল কেইটা কেৰাহীত দি দিলোঁ তাৰপৰা এই মাংস অলপমান মিক্সিত পিহি লৈছোঁ এই মাংসখিনিও ইয়াতে দি দিছোঁ কেৰাহীতে এতিয়া কাটি লোৱা লৈছোঁ পিঁয়াজ দুটা ভালদৰে ধুই পেলাই এই পিঁয়াজকেইটাও দি দিছোঁ এই কেইফুটামান নহৰু এই নহৰু কেইফুটাও দি দিছোঁ ইয়াতে এতিয়া অলপ লৰাই দিওঁ ভালদৰে এই আটাইকেইটা বস্তু ভালদৰে অকণমান লৰাই লওঁ আপোনালোকে ৰেচিপিটো চাওকচোন মই কি বনাই আছোঁ বাৰু চাই থাকিলে গম পাব ৰেচিপিটোনো কি হয় তাৰপৰা এইকেইটা জলকীয়া দি দিছোঁ ইয়াত নিমখ দি দিছোঁ অকণমান হালধি দিছোঁ বেছি দিয়া নাই হালধি অকণমান দিছোঁ এতিয়া 5 মিনিটমান ভালদৰে সিজি দাইলখিনি আধা সিজা কৰিম ইয়াত জিৰা গুটি কেইটামান দি দিছোঁ ইয়াত জনি অকণমান দি দিছোঁ লং দি দিছোঁ লং আৰু ইলাচি দুটা দি দিছোঁ এতিয়া ভালদৰে লৰাই দিওঁ এইখিনি ব্ৰইলাৰ মাংসকণ মই মিক্সিতে কেঁচাতে হেৰি কৰি লৈছোঁ গুড়ি কৰি লৈছোঁ ইয়াত আদা অকণমান দি দিছোঁ নৰসিংহ পাত কেইখিলামান ইয়াতে হ'বলৈ দিছোঁ বইল হ'বলৈ জালুক গুড়ি অকণমান ছটিয়াই দিছোঁ জিৰা গুড়ি অকণমান দিছোঁ ধনিয়া গুড়ি অকণমান জলকীয়া গুড়ি দিছোঁ ভালদৰে মই লৰাই দিম ধুনীয়াকৈ যাতে আটাইখিনি বস্তু ভালদৰে মিলি যাব এই বুট দাইলকেইটা আধা সিজিছে অকণমান সিজিছে বুট দাইলকেইটা বুট দাইলটো সিজিছে ধুনীয়াকৈ এইখিনি মই নাৰিকলৰ গুড়ি লৈছোঁ নাৰিকলৰ গুড়িখিনি ইয়াতে মিক্স কৰি দিম
মোৰ এইখিনি হৈ গৈছে এতিয়া ঠাণ্ডা হ'বলৈ নমাই দিছোঁ কাটি দিলা না মোৰ এই দাইলখিনি চেঁচা হৈছে এতিয়া এইখিনি বস্তু মই এতিয়া মিক্সিত অকণ মাৰি ল'ম তাৰপৰা ডিম 3টা বইল কৰি লৈছোঁ এই ডিম 3টা দি বনাম ৰেচিপিটো চাওকচোন বাৰু মই মিক্সি ধুনীয়াকৈ পিচি ল'লোঁ গোটেইকেইটা বস্তু আৰু এই ডিমকেইটা বইল কৰি পেলাই ফালি ল'লোঁ আৰু ডিম এটা ভাঙি পেলাই লৈছোঁ এতিয়া আৰু কাঢ়ি ধুনীয়াকৈ দি দিছোঁ এই চবকেইটা সম্পূৰ্ণকৈ বনাই হৈ গ'ল এইকেইটা মোৰ চিকেন আৰু এগ চব হৈ গ'ল আপোনালোকে এনেকৈ বনাই চাবচোন খাবলৈ বৰ ধুনীয়া হয় এদিন বনাই চাব টেষ্টটোনো কেনেকুৱা হয় চাব বনাই পেলাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মই নতুন নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহি থাকিম